দোকান। আজি আমাৰ গুৰেশ্বৰত বাঁহ পূজা আছে, আমি বাঁহ পূজা চাবলৈ যাই আছোঁ আৰু কি কৰোঁ আপোনালোকক দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাব। সেয়া আমি গুৰেশ্বৰ আহি পালোঁ। গুৰেশ্বৰত এনেকুৱা পৰিৱেশ হৈছে মানে সকলো মানুহবিলাকে গুৰেশ্বৰ বজাৰ কৰিব আহিলে চাগে, বেলেগ বেলেগ জেগাৰ পৰা আহিলে যিহেতু আমাৰ গুৰেশ্বৰখন ঘূৰিবলৈ আহিছে সিহঁতে চাগে। আৰু মই এতিয়া যাই আছোঁ লাহে লাহে কৰি। বহুত মানুহ এইবাৰে প্ৰথম বাঁহ পূজা গুৰেশ্বৰত হৈছে আৰু মই এইবাৰ প্ৰথম গৈছোঁ আৰু কেনেকুৱা লাগে চাওঁ বাৰু। বহুত মানুহ চাওকচোন বাৰু, ইমান ভিৰ, গাড়ী মটৰ ৰাস্তা পাৰ হ'ব জেগা নোহোৱা হৈ গৈছে। বাপৰে বাপ, চাওকচোন কিমান বাৰু মানুহ, গাড়ী একদম থ'বলৈ জেগা নোহোৱা হৈ গৈছে। এইবিলাক হৈছে শৰণীয়াৰ আমি যিটো ড্ৰেছ পৰিধান কৰিছোঁ সেইটো শৰণীয়া ড্ৰেছ। আমি সকলো মহিলাই তেনেকুৱা ড্ৰেছ পৰিধান কৰিছে আৰু ল'ৰাবিলাকে ধুনীয়াকৈ বগা চাৰ্ট আৰু গামোচা লৈছে। এতিয়া আমি ভিতৰত সোমাই যাই আছোঁ। চাওকচোন বাৰু কিমান মানুহ, খোজ দিবলৈ জেগা নোহোৱা হৈছে। এইখন হৈছে গেট, ইয়াতে ভিতৰত মিটিং হ'ব, মুকলি সভা হ'ব। আৰু এইফালে নৃত্য প্ৰদৰ্শন কৰি আছে তেওঁলোকে, ঢোল বাঁহী পেঁপা লৈ তাল এইবিলাক লৈ সকলোৱে নাচিছে, মহিলাসকলেও নাচিছে। চাওকচোন ল'ৰাবিলাকো নাচি আছে, ইমান ধুনীয়া লাগে, এটা ইমান ধুনীয়া পৰিৱেশ, নিজৰো নাচো নাচো লাগি যায়। আৰু এই যে বাট যে গামোচা বান্ধি থৈছে, এইবিলাক গামোচা বান্ধিছে আৰু লগত কিছুমানে ৰুমালো বান্ধিছে। য'ৰ পৰা আহিছে তেওঁলোকৰ নিজা নিজা গোঁসাইবিলাক আনিছে, ইয়াতে পুতিছে, এনেকৈ পুতি ৰাখিছে। তাৰপিছত নিজৰ নিজৰ গাঁৱৰ পৰা যোনে ধৰি লওক গামোচা বান্ধিছে, ৰুমাল বান্ধিছে, তেওঁলোকৰ সেইবিলাক লৈ আনিছে ইয়াতে আকৌ পূজা অৰ্চনা কৰিছে। সেইটো যে মন্দিৰ দেখিছে, সেইটো মন্দিৰত ভিতৰত সেৱা কৰিব যাব পাৰে আৰু তাতে হয়তো বামুণ আছে ভিতৰত, মই যোৱা নহ'ল, তথাপি আপোনালোকক দেখুৱাইছোঁ বাৰু। এইবিলাক পূজা কৰিব গৈছে। বাৰডালত ধুনীয়া লাগে আৰু গামোচাবিলাক বান্ধা দেখিলে। আৰু এইফালে গ্ৰন্থমেলা, কিতাপ আছে, এইবিলাক ধুনীয়া ধুনীয়া, আহিব আপোনালোকে চাই দিলে হ'ল। ধুনীয়া ধুনীয়া কিতাপ আনিছে দাদাসকলে। আৰু এইফালে হৈছে পুতলা, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেলা সামগ্ৰীবোৰ ইয়াতে আছে এইখন দোকানত। ইমান চাওকচোন পুতলাবিলাক ইমান ধুনীয়া লাগে, সৰু ছোৱালীৰ লৈ আনো লাগে। কি কিউট কিউট পুতলা এইবোৰ, এই সৰু বাচ্ছাটো ল'বলৈ বিচাৰি আছে। আৰু এইফালে আহি গৈছে এখন দোকান, গাড়ীতে দোকানখন, তেওঁলোকে নাগালেণ্ডৰ পৰা কিছুমান সামগ্ৰী আনিছে, ধৰি লওক এইবিলাক বনাই আনিছে, কাপোৰবিলাক ইয়াতে বিক্ৰী কৰি আছে ল'ৰাবিলাকৰো। আৰু মেখেলা চাদৰ আনিছে আৰু কিবা কিবি আনিছে, এইবিলাক চাওকচোন ইমান ধুনীয়া ধুনীয়া বাঁহৰে বাচি বনাইছে আৰু ট্ৰে বনাইছে, ধুনীয়া আৰু বহুত ভাল লাগিছে। তেওঁলোকে এটা ৰেটতে বিক্ৰী কৰে, কোনো দাম দৰ নকমায়। এই চাওকচোন বাৰু ইমান ধুনীয়া লাগিছে। আৰু এইফালে কিবা কাপোৰ আনিছে, কি কাপোৰ কয় নাজানো বাৰু, কিন্তু ধুনীয়া লাগিলে দেখি। এইখন কিছুমানে লৈছে আৰু আমি এতিয়া ভিতৰত সোমাই যাইছোঁ, সভা আৰম্ভ হ'বই, মুকলি সভা। আৰু জ্যেষ্ঠ ইয়াতে বহুত মামাহঁতো আহিব বুলি কৈছে, শুনিছোঁ বাৰু, আহে নাহে এইটো নাজানো। ভৱেশ কলিতা আহিছে আৰু লগতে আৰু কোনোবা মন্ত্ৰী আহিছে বাৰু, আপোনালোকক দেখুৱাম বাৰু। চাওকচোন এয়া এতিয়া মিটিং ষ্টাৰ্ট কৰিছে বাৰু। মিটিং আৰম্ভ হৈ গ'ল। আৰু আমি এতিয়া ভিতৰত সোমাই যাই আছোঁ চাহ খাবলৈ।
এইফালে চাওকচোন, মানে ইয়াতে মানুহবিলাকে বহি আছে, আমিও ইয়াতে বহিবলৈ আহি গ'লোঁ। মানে বাহিৰত বহুত গৰম, ইয়াতে আহি অকণমান ফেনৰ হাৱা খালোঁ, ধুনীয়া লাগিলে, দেহাটো ঠাণ্ডা পৰি গ'ল। তাৰপিছত ইয়াতে চাহ তাহ খালোঁ আৰু অলপ বহি আছে, আৰু কোনোবা মন্ত্ৰী আহিব বোলে, তাকে চাই আছোঁ আমিও ইয়াতে বহি, আৰু বাহিৰলৈকে নাই যোৱা। এয়া আহি আছে চাগে, আপোনালোকক দেখুৱাইছোঁ, চাব বাৰু। সেইজন আহিছে, কুৰ্তা পিন্ধাজন হয়, ৰমেশ মেধি নেকি, এওঁ আহিছে বাৰু, নমস্কাৰ। ধুনীয়াকৈ এতিয়া ভিতৰ সোমাই লৈ গ'ল তেওঁলোকে। তেওঁ বহিবলৈ আসন গ্ৰহণ কৰিবলৈ গৈছে। আমি নাচা মানে নৃত্য প্ৰদৰ্শন কৰিছে, আমি নৃত্য চাওঁ। এতিয়া নৃত্য আৰম্ভ হৈ গ'ল, এতিয়া তেওঁলোকে নাচনীবিলাকে ধুনীয়াকৈ নাচিছে। চাওকচোন বাৰু কি ধুনীয়া হৈছে নৃত্যটো, ধুনীয়াকৈ নাচিছে তেওঁলোকে। অসমীয়া মানে শৰণীয়া কছাৰীৰ সংস্কৃতি হয়তো, মানে তেওঁলোকে কেনেকৈ মানে নাচিছে, মানে এইটো সিহঁতৰ নীতি নিয়মত নাচিছে তেওঁলোকে। ড্ৰেছটোৱে এনেকৈ খাটাকৈ পিন্ধিব লাগে, আৰু মেখেলাবিলাক চাওকচোন কেনেকৈ পিন্ধিছে, আৰু তেওঁলোকৰ যিটো সংস্কৃতি সেইটো কৰিছে বাৰু। ধুনীয়া হৈছে বাৰু, নাচটো চাই বৰ ভাল লাগিল। আৰু এইফালে জ্যেষ্ঠ মন্ত্ৰীসকলে ইয়াতে তেওঁলোকৰ নৃত্য উপভোগ কৰি আছে। আৰু এইবিলাক হৈছে মানে গায়কনে মানে গাই আছে, তেওঁলোকে গান মানে গাই আছে, আৰু এওঁলোকে নাচি আছে। ইয়াতে ঢোল বাদ্য চব বজোৱা হৈছে। আৰু চাওকচোন কিমান মানুহ, মানে বহিবলৈ জাগা নোহোৱা হৈ গৈছে, এনেকুৱা হৈছে অৱস্থা। মানে এখন চকীও খালী নাই, এইফালে থিয় হৈ থাকিব লগা হৈছে মানুহবিলাক। চাওকচোন বাৰু, মানে বহুত জেগাৰ পৰা মানে বাছ ভাড়া কৰি হওক কিবা কৰি হওক তেওঁলোকে আহিছে। মানে যিটো সিহঁতৰ লোক সংস্কৃতি বা যিটো ভাল লগা দৃশ্য চাই বৰ ভাল লাগিলে, আৰু ইমান অজস্ৰ মানুহ হৈছে, সেইটো বাবে বহুত ভাল লাগিছে। মানে এইবাৰ মই প্ৰথম গৈছোঁ যিহেতু, বহুত ভাল লাগিলে। আৰু এনেকুৱাকৈ দেখা নাছিলোঁ যে এনেকুৱা পূজা হয়, মানে বাঁ পূজা এনেকুৱা যে মই শুনিছিলোঁ বাৰু, কিন্তু মই যোৱা নাছিলোঁ। আজি প্ৰথম গ'লোঁ, বৰ ভাল লাগিলে। আৰু আপোনালোকে চাওকচোন বাৰু ভিডিঅ'টো, ধুনীয়া লাগিছে।
আছে দাবাই। এতিয়া খাই লৈ আমি যাওঁ আৰু।